Hello guys, welcome back to my another vlog. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো পৰ্ক ড্ৰাই ফ্ৰাই। তাৰ কাৰণে মাংসখিনি মই হালধি অকমান দি বইল কৰি ললো। এতিয়া মই যোগাৰ কৰি ললো পিয়াজ, আদা, নহৰু পেষ্ট আৰু ঘৰতে বনোৱা অকমান মছলা। এইফালে মই কেৰাহীও পাতি দিলো। কেৰাহী গৰম হোৱাৰ পিছত মই ডাইৰেক্ট মাংসখিনি দিছো বইল কৰি থোৱা, এক্সট্ৰা তেল ইউজ কৰা নাই মই। এইখিনি এতিয়া মই অলপ টাইম ভাজি লম। এই গৰমত ৰন্ধা বঢ়া কামটো কিন্তু কম নহয় দেই। মই অকল দুজনীৰ কাৰণে বনাইছো, তাকো গেছত। কিছুমানেতো জুইত ৰান্ধিও খাই আছে নহয় জানো। আৰু এয়া চাওক মাংসখিনিৰ পৰা কিমান তেল ওলালে। এতিয়া এইখিনি তেলতে মই পিয়াজ দি দিম। পিয়াজখিনি দি অলপ টাইম ধুনীয়াকৈ ভাজি লৈ মই তাত দিম নিমখ আৰু হালধি। এতিয়া মই মাংসখিনি লৰাই দিম যাতে নিমখ আৰু হালধিখিনি চবতে মিক্স হৈ যায়। তাৰ পাছত দিছো মই আদা নহৰু পেষ্ট আৰু মই ঘৰতে বনাই লোৱা মছলাখিনি। এইখিনি দি মই আকৌ মাংসখিনি লৰাই অলপ টাইমৰ কাৰণে সিজিবলৈ দিছো। আৰু এয়া চাওক মোৰ পৰ্ক ড্ৰাই ফ্ৰাই ৰেডি। আৰু এয়া চাওক আজি মোৰ লাঞ্চৰ থালিখনো ৰেডি। দেখি খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? মই এতিয়া খাওঁ দেই। হেল্ল' গাইজ, এতিয়া বাজিছে 4:39 হয়, 4:39 আৰু পৰিমাহে ঘৰলৈ যাবলৈ ওলাইছে। চাইকেল লৈ যায়। মই পদূলিলৈকে আগবঢ়াই দিওঁগৈ। কেইদিনৰ কাৰণে ওলালে? মই আপোনাৰ দুদিনৰ কাৰণে হ'ব যায়। পৰিমাহি ঘৰলৈ যোৱাৰ পিছত মোৰ কাম কেইটামান আছিলে, সেইকেইটা কৰি ল'লোঁ। এতিয়া আন্ধাৰেই হ'লগৈ। এতিয়া ধূপডাল জ্বলাওঁ। ধূপ জ্বলালোঁ, এতিয়া বাহিৰতো এডাল দি দিওঁগৈ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।